হাই হেল্ল' নমস্কাৰ আৰু মোৰ ইউটিউব চেনেললৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনালোঁ। আজি মই বহুত দিনৰ মূৰত এটা ভিডিঅ' লৈ আহিছোঁ। আহকচোন তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। জলকীয়াৰ এটা আচাৰ লৈ আহিছোঁ আৰু ইয়াত কি লাগিব আপোনালোকে চাই থাকক ভিডিঅ'টো। মই কৈ আছোঁ, জলকীয়াখিনি মই এৰাতি নিমখ পানীত তিয়াই থৈছিলোঁ আৰু নহৰুখিনি মই বাকলি গুচাই ল'লোঁ। আৰু আমাক লাগিব সৰিয়হখিনি অলপ গৰম কৰি ল'ব আৰু গ্ৰাইণ্ডাৰত এনেকৈ গুড়ি কৰি ল'ব। আমি এতিয়া কেৰাহীখন পাতি দিলোঁ আৰু তেলখিনি গৰম হোৱাৰ পিছত নহৰুখিনি দি দিলোঁ। গেছটো কিন্তু কম ফ্লেমত থৈ দিব, কাৰণ নহৰুখিনি নহ'লে জ্বলি যাব। তাৰপিছত আমি দিম জলকীয়াখিনি দি অলপ টাইম আমি ছফ্ট নোহোৱালৈকে ভাজি থাকিম। এতিয়া ইয়াত মছলা দিম, জিৰাৰ গুড়ি, নিমখটো মোৰ দেখুওৱা নহ'ল ভিডিঅ'ত, নিমখটো দি দিব। আৰু আমি দিম হালধি গুড়ি, তাৰপাছত দিম ধনিয়া গুড়ি আৰু কালাৰটো ভাল আহিবৰ কাৰণে কাশ্মীৰী ৰেড চিলি মই দিছোঁ অলপমান, দিব পাৰে আপোনালোকেও। তাৰপিছত আমি দিছোঁ গুড়ি কৰি লোৱা সৰিয়হখিনি। গেছটো কিন্তু একেবাৰে ল' ফ্লেমতহে ৰাখিব। আৰু ইয়াতে মই ব্যৱহাৰ কৰিছোঁ ভিনেগাৰ 2 চামুচ। ভিনেগাৰটো দিছোঁ কাৰণ আচাৰখিনি বহুত দিনলৈ ভালে থাকে আৰু আচাৰখিনি ভালদৰে সিজি যায়। আৰু ইয়াত টেঙা হ'বৰ কাৰণে দিছোঁ অলপ তেঁতেলী। তাৰপিছত গোটেইখিনি এনেদৰে মিক্স কৰি দিব। 5 মিনিটমান এনেকৈ ভজা হোৱাৰ পিছত আমাৰ আচাৰখিনি ৰেডিয়ে হৈ যাব। দেখিছেনে, আমাৰ আচাৰখিনি ৰেডি হৈ গ'ল আৰু কালাৰটো কেনেকুৱা হৈছে। বেছি কালাৰ দিয়া নাই, যিহেতু এনেকুৱাই হ'ব। আৰু অলপ ঠাণ্ডা হোৱাৰ পিছত আমি কাঁচৰ বটলত ৰাখি দিম। কাঁচৰ বটলত ৰাখিলে বহুত দিনলৈ থাকে আচাৰখিনি ভালে। আৰু শেষলৈ চোৱাৰ বাবে ভিডিঅ'টো বহুত ধন্যবাদ। আজিলৈ আহিছোঁ, বাই বাই।